ভিডিঅ'লৈ। যদি আমাৰ চেনেলটো আপুনি প্ৰথমবাৰে আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিবা, তেনেহ'লে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ৰ আপোনাৰ নটিফিকেশ্যন পাই থাকিবা। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, ৱেৰ উইল দ্য নেক্সট ছেশ্যন অফ আছাম সাহিত্য সভা বি হেল্ড? অসম সাহিত্য সভাৰ পৰৱৰ্তী অধিৱেশন ক'ত অনুষ্ঠিত হ'ব? এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, নাৰায়ণপুৰত। দ্বিতীয় প্ৰশ্নটো হ'ল, হু ৱাজ দ্য পাৰ্চন ইলেক্টেড এজ দ্য প্ৰেচিডেণ্ট অফ নেক্সট ছেশ্যন অফ দ্য আছাম সাহিত্য সভা? অসম সাহিত্য সভাৰ পৰৱৰ্তী অধিৱেশনত সভাপতি হিচাপে নিৰ্বাচিত হোৱা ব্যক্তিগৰাকী কোন? তো অপশ্যন বি, ডক্টৰ হুজী হাজৰিকা হয়। তৃতীয় প্ৰশ্নটো হ'ল, হাউ মেনি পিপল হেজ বিন এৱাৰ্ডেড দ্য পদ্মশ্ৰী ইন 2022? 2022 চনত মুঠ কিমানজন ব্যক্তিক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে? তো শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, 107 জনক। নেক্সট প্ৰশ্নটো হ'ল, হাউ মেনি পিপল ফ্ৰম আছাম হেজ বিন ৰিচিভ দ্য পদ্মশ্ৰী ইন 2022? 2022 চনত অসমৰ মুঠ কিমানজন ব্যক্তিয়ে পদ্মশ্ৰী বঁটা লাভ কৰিছে? তো অসমৰ 2জন ব্যক্তিয়ে পদ্মশ্ৰী বঁটা লাভ কৰিছে। নেক্সট প্ৰশ্নটো হ'ল, ডক্টৰ শকুন্তলা চৌধুৰী হেজ বিন এৱাৰ্ডেড দ্য পদ্মশ্ৰী ইন 2022 ফৰ উইচ ফিল্ড? ডক্টৰ শকুন্তলা চৌধুৰীয়ে কোনটো ক্ষেত্ৰৰ বাবে 2022 চনত পদ্মশ্ৰী বঁটা লাভ কৰিছে? তো ডক্টৰ শকুন্তলা দেৱীয়ে সামাজিক কাম, অপশ্যন বিটো শুদ্ধ হ'ব, সামাজিক কামৰ বাবে এই বঁটাটো লাভ কৰিছে। হাউ মেনি পিপল হেজ বিন এৱাৰ্ডেড দ্য পদ্মভূষণ ইন 2022? 2022 চনত মুঠ কিমান ব্যক্তিক পদ্মভূষণ বঁটা প্ৰদান কৰা হৈছে? তো শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 17 জনক। হু ইজ দ্য কাৰেণ্ট ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? বৰ্তমান ভাৰতৰ উপ ৰাষ্ট্ৰপতি কোন? তো শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, জগদীশ ধনখৰ। নেক্সট প্ৰশ্নটো হ'ল, হু বাউট টুইটাৰ ৰিচেণ্টলি? টুইটাৰক কোনে ৰিচেণ্টলিয়ে ক্ৰয় কৰিছে? অপশ্যন বি, এলন মাস্কে ক্ৰয় কৰিছে টুইটাৰক। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, তেনেহ'লে আপোনালোকে এনেধৰণৰ ভিডিঅ' পাই থাকিব। আৰু আপুনি যদি কোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ তৈয়াৰী চলাই আছে তেনেহ'লে অৱশ্যে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিবা, তেনেহ'লে আমাৰ বিভিন্ন ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সময়তে পাই থাকিবা। আহক আগৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। উইচ ইণ্ডিয়ান ষ্টেট চেলিব্ৰেট ষ্টেট ডে অন 13th মাৰ্চ? ভাৰতৰ কোনখন ৰাজ্যই 30 মাৰ্চত ৰাজ্যত্ব দিৱস উদযাপন কৰে? তো শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৰাজস্থান। Which of the following rivers flow through the Vindhya and Satpura mountains range? তলৰ কোন কোন নদী বিন্ধ্যা আৰু সাতপুৰা পৰ্বতমালাৰ মাজেৰে বৈ যায়? তো এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, নৰ্মদা। Where is the Central Rice Research Institute of India located? ভাৰতৰ কেন্দ্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? তো এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, কটক। কটকত ভাৰতৰ কেন্দ্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানটো অৱস্থিত হয়। হু ইজ দ্য উইনাৰ অফ দ্য আণ্ডাৰ-19 এছিয়া কাপ 2021? এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ভাৰত। Which day is celebrated as the Foundation Day of Defense Research and Development Organization (DRDO) every year? প্ৰতি বছৰে কোনটো দিনত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয়? তো অপশ্যন এ, 1 জানুৱাৰীত পালন কৰা হয়। আৰু বন্ধুসকল, ইয়াত DRDO ফুল ফৰ্ম দিয়া আছে, ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন, এইটো আপুনি চাব পাৰে। জগদীশ ধনখৰ উইচ নম্বৰ ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? জগদীপ ধনখৰ ভাৰতৰ কিমান সংখ্যক উপ ৰাষ্ট্ৰপতি হয়? তো তেওঁ অপশ্যন চি, 14 সংখ্যক উপ ৰাষ্ট্ৰপতি হয়। ৱেৰ ৱাজ ৰাজা ৰাম মোহন ৰয় বৰ্ণ? ৰাজা ৰাম মোহন ৰয়ৰ জন্ম ক'ত হৈছিল? তো অপশ্যন চি, হুগলী জিলাত তেওঁৰ জন্ম হৈছিল। হাউ মেনি চেঞ্চুৰিজ হেজ শচীন তেণ্ডুলকাৰ স্ক'ৰড ইন অন ফৰ্মেটছ? শচীন তেণ্ডুলকাৰে সকলো ফৰ্মেটত কিমানটো শতক অৰ্জন কৰিছে? তো তেওঁ সকলো ফৰ্মেটত অৰ্জন কৰিছে 100টা শতক। নেক্সট প্ৰশ্নটো হ'ল, উইচ ষ্টেট ইজ লোকেটেড ইন দ্য নৰ্থেন ছাইড অফ আছাম? অসমৰ উত্তৰ দিশত কোনখন ৰাজ্য অৱস্থিত? তো অসমৰ উত্তৰখন দিশত আছে অপশ্যন ডি, অৰুণাচল প্ৰদেশ। Which country is located
টু দ্য ৱেষ্ট অফ আছাম। অসমৰ পশ্চিম ফালে কোনখন দেশ অৱস্থিত আছে? তো অপশ্যন চি বাংলাদেশ। Which district was separated from Assam and given to Pakistan in 1947? কোনখন জিলা অসমৰ পৰা পৃথক হৈ 1947 চনত পাকিস্তানক দিয়া হৈছিল? এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ল অপশ্যন চি চিলহেট জিলা। Which state was separated from Assam in 1963? 1963 চনত কোনখন ৰাজ্যক অসমৰ পৰা পৃথক কৰা হৈছিল? তো অপশ্যন এ নাগালেণ্ডক কৰা হৈছিল। When was Mizoram separated from Assam? অসমৰ পৰা মিজোৰামক কেতিয়া পৃথক কৰা হৈছিল? তো অপশ্যন বি 1972 চনত অসমৰ পৰা মিজোৰামক পৃথক কৰা হৈছিল।